হেল্ল' এভৰিৱান, এইটো ভিডিঅ' হৈছে বিশ্বকৰ্মা পূজাৰ আগদিনাখনি দেই। আৰু এইটো ভিডিঅ' দেখা পাব বিশ্বকৰ্মা পূজাৰ কেনেকৈ আমি আয়োজন কৰিছিলোঁ। এইফালে আজি মানুহজনে বহুতখিনি কল আনিলে এইবাৰ, আৰু ইমানখিনি দৰকাৰো নাছিলে বাৰু, তথাপিতো উপায় নাই। আৰু এয়া কিমান কি বস্তু লাগে আটাইখিনি মই ধুনীয়াকৈ এখন ডলাত এনেকৈ ৰাখি থৈছোঁ, যাতে বস্তু কোনো থাকিয়ে নাযায়, মানে পাহৰি নাথাকোঁ আৰু তেনেকৈ। আৰু যিমান চাফা হ'লেও যিহেতু এবাৰ ডলাত জাৰিব লাগে, সেই গতিকে এইখিনি ধুনীয়াকৈ জাৰি মেলি ল'লোঁ। আৰু ৰাতিকৈ এইখিনি তিয়াই দিয়া হ'ব। তাৰ পাছতে মানুহজনে মই দুয়োজনে লাগি গ'লোঁ এইফালে চাফাই অভিযান। তেখেতে এইফালে বাইক ধুই আছে, মই এইফালে গাড়ী থোৱা ঘৰটো অকণমান সাৰি দিছোঁ। আৰু ডাঙৰ গাড়ীখন বাৰু ভাইটিজনে লৈ গ'ল, ঘৰতে ধুই আনিব বোলে সি। আৰু এইফালে মানুহজনে আৰু মই ধুম বাইকখন। আৰু এইফালে মানুহজনে এতিয়া গাড়ীখনৰ মানে চকাৰ ওচৰত বহুতখিনি বোকা লাগি থাকে নহয়, সেয়া চাফা কৰি দিছে পানী মাৰি মাৰি। আৰু আনফালে মই ধুনীয়াকৈ বাইকখনত চেম্পু লগাই দিছোঁ। আৰু মানুহজনক মই কেতিয়াও অকলশৰে মানে কাম কৰিব নিদিওঁ, মানে বেয়া পাওঁ কিবা এটা তেখেতে অকলে কৰি থাকিলে। মানে এনেকুৱা কাৰ লগত হয় বাৰু জনাবচোন দেই। তেখেতে যদি কিবা এটা কাম কৰি থাকে মই তেখেতক সহায় কৰি দিওঁৱেই। সেই গতিকে দুয়োটাই মিলিজুলি কামবোৰ কৰোঁ আৰু এনেকৈয়ে ভাল লাগে কেতিয়াবা, নহয়নে? অকণমান সময় একেলগে থকাও হয়, লগতে কামখিনি সোনকালে শেষ হৈ যোৱা যেন লাগে। বাকী এইফালে আকৌ গাড়ীখন আকৌ চেম্পু মাৰি দিছোঁ, তেখেতে বোকা চোকাবোৰ এৰালে। আৰু তেখেতক মই কৈছোঁ যে বা ভিডিঅ' কৰি দিছে বুলি, হাঁহিছোঁ মানে, তেখেতে ভিডিঅ' কৰি ৰাখিছে যে, সেই গতিকে এইফালে গাড়ীখন প্ৰায় ধুই মেলি শেষ হ'লেই। আৰু এইফালে ভাইটিয়েও ধুনীয়াকৈ গাড়ীখন আনিলে, ঘৰত ধুইয়ে আনিলে তেখেতে। তাৰ পাছতে গ'লোঁ আমি আকৌ বাৰীত মইলা পাত আনিবলৈ গ'লোঁ। যিহেতু কলপাত কাটিব বাৰু তেখেতে, কিন্তু প্ৰসাদ খাবৰ কাৰণে যিহেতু মানুহ আহিয়ে থাকে, প্ৰায়ভাগ মানুহ মানে আমাৰ ঘৰৰ ওচৰৰ চুবুৰীয়াখিনি সকলোৱে আমাৰ ঘৰলৈ আহে, সেই গতিকে পাত যথেষ্ট লাগে। সেয়া মইলা পাত আনিবলৈ গ'লোঁ। আৰু সেয়া অহা মাত্ৰকে সন্ধিয়া হ'লেই নহয়। তাৰ পাছতে মই এয়া ভাত দাইলকেইটা পাতি লৈছোঁ। মুঠতে আজি কৈছোঁ নহয়, 1 মিনিট ৰ'বলৈও সময় নাই। আৰু আগলৈ কিমান কি কাম কৰোঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টোৰ যোগেদি। এইফালে মই ভাত দাইলকেইটা পাতি মেলি ল'লোঁ, মানে কামো কৰি থাকিম এফালে, আৰু এইফালে ভাত দাইলকেইটা ধুনীয়াকৈ হৈ থাকিব। আৰু আনফালে মই মানুহজনৰ কাৰণে বনালোঁ একাপ ধুনীয়াকৈ চাহ। আৰু মই বাৰু এতিয়া নাখাওঁ, মোৰ কামকেইটা আজৰি হৈ লওঁ, তাৰপিছত খাম। তেখেতক প্ৰথমে চাহকাপ দি লৈছোঁ, গাটো যিহেতু ধুই আহিলে তেখেতে, সেই গতিকে। তাৰ পাছতে মই ঘৰটো মোহাৰি লৈছোঁ। মানে কি হয়, ৰাতিপুৱালৈ থ'লে মানে বহুতখিনি কাম থাকে, যিহেতু মাহ প্ৰসাদখিনি ধোৱাৰ পৰা আদি কৰি। আৰু কেতিয়াবা কাৰেণ্টটো ইমান বেছি দিগদাৰ হয় নহয়, এই উৎসৱ পাৰ্বণবোৰ হ'লে মানে বেছি দিগদাৰ হয়। সেই গতিকে প্ৰায় ৰাতিয়ে মই মোহাৰি থওঁ, কিন্তু পাকঘৰকেইটা মোহাৰি নথওঁ, পাকঘৰকেইটা ৰাতিপুৱা মোহাৰি দিওঁ বাৰু। সেই গতিকে আৰু ঘৰটো যিহেতু আমাৰ যথেষ্ট ডাঙৰ, সেই গতিকে মই আগদিনাখনেই মোহাৰি ৰাখি থওঁ। আৰু তাৰ পাছতে ঘৰটো মোহাৰি আধা হৈছে, আৰু মোৰ ইমানেই জোৰে ভোক লাগিলে, সেই গতিকে মাজতে মই একাপ চাহ লগতে এটা কল আৰু বিস্কুট খাই ল'লোঁ। আৰু কলটো যে খাবলৈ ইমান বেছি বেয়া নহয়, কিবা টেঙা ভাৱ এটা আহিছিলে। মানুহজনকো খুৱাই চাইছোঁ, খাই চাচোন বুলি, কেনেকুৱা, ভাল নহয় অকণো খাবলৈ। আৰু তাৰ পাছত আকৌ চাহকাপ খাই পেলাই মই এয়া লাগি গৈছোঁ মুচিবলৈ। আৰু আনফালে মোৰ গেছত ভাত দালি বহি আছে ধুনীয়াকৈ। বাকী কৈছোঁ নহয়, কেনেকুৱা মানে ভাগৰ লাগিছে ক'বই নালাগে। আৰু মই ছোৱালীসকলক কৈছোঁ দেই, তোমালোকে যিমান পাৰা অলপ দেৰিকৈ বিয়া হ'বা, সোনকালে বিয়া নহ'বা। মই যে বিয়া হোৱাটো বেয়া সেইটো কথা কোৱা নাই, অলপমান দেৰিকৈ বিয়া হ'বা, কাৰণ বিয়া হোৱাৰ পাছত যথেষ্টখিনি দায়িত্ব আহি পৰে, যোনটো তুমি নকৰিলেও নহ'ব, কৰিবই লাগিব। আৰু এইফালে ঘৰটো যেনে তেনে মুচি মেলি কৰি হ'ল। তাৰ পাছতে মই আকৌ আহি গ'লোঁ পাকঘৰলৈ, এয়া ভাজিবলৈ লৈছোঁ আজি কুন্দুলি। আৰু মানুহজনক কৈছিলোঁ শাক অকণমান কাটি দিবাচোন বুলি, কিন্তু তেখেতে মানে টোপনি গ'লগৈ। আৰু বেয়াও লাগিলে, দিনটো যিহেতু কাম ইটো সিটো কৰি আছে, সেই গতিকে আকৌ ময়ে ধুনীয়াকৈ এনেকৈ কুন্দুলি, তাৰ পাছতে দাংবডি এনেকৈ ভাজিলোঁ। আৰু এইফালে খৰিচা দিয়া দাইল বনালোঁ এনেকৈয়ে। আৰু তাৰ পাছতে মানুহজনৰ কাৰণে আনফালে বনালোঁ শুকান ৰুটি, যিহেতু তেখেতে ৰাতি ৰুটি খায়, আৰু ময়ো তেখেতৰ লগতে ৰুটিয়ে খাই দিওঁ বাৰু দেই, ভাত নাখাওঁ। আৰু এইফালে ধুনীয়াকৈ ৰুটি চুটি বনালোঁ, আৰু বনাই মেলি কৰি খালোঁ দেই। আৰু ইয়াৰ পাছতো বাৰু যথেষ্টখিনি কাম কৰিলোঁ। এইফালে মানুহজনক ৰুটি ৰেডি হৈ গ'ল। তাৰপাছত হিমাংগীক ভাত খোৱালোঁ। ভাত তাই নিজে খায় বাৰু দেই, সদায় স্লেপৰ ওপৰতে দিওঁ, কাৰণ তাই ভাত বুলি ক'লে দৌৰ মাৰে, সেই গতিকে ওপৰত ৰখাই থৈ দিওঁ। আৰু আনফালে ঘৰৰ আটাইৰ কাৰণে ভাত বাঢ়ি দিছোঁ, হৈয়ে গ'ল। আৰু এইফালে মই গা পা ধুই আহি খাই বৈ আজৰি হোৱা নাই বাৰু দেই। গাটো ধুই লোৱা পাছতহে মানুহজনে মই দেৰিকৈ ৰুটি খাইছোঁ। আৰু এইফালে আমাৰ হিমাংগী আঁঠুৱা চাঠুৱা পাৰি মেলি ল'লোঁ। আৰু আজি বহুত বেছি ভাগৰ লাগিছে, মানে ভিডিঅ'টো অকণমান প্ৰায় 4 মিনিটমানৰ হৈছে। 4 মিনিটৰ সলনি মোৰ প্ৰায় 2টা বজাৰ পৰা 9টা বাজিলে ৰাতি কামখিনি কৰোঁতে।